Hello guys, welcome back to my YouTube channel. So guys, কিছু সময় আগতেই মই মোৰ চেনেলটোত এনাবেলৰ ৰহস্য আৰু এড আৰু লৰেইনৰ পেৰানৰ্মেল ইনভেষ্টিগেশ্যন সমূহৰ বিষয়ে এটা ভিডিও বনাইছিল। যিটো ভিডিওক নেকি আপোনালোক সকলোৱে বহু পৰিমাণে পছন্দ কৰিছে। So guys, আজিৰ ভিডিওটোত মই এনাবেলৰ ৰহস্যময় আৰু ভয়ানক কাৰ্যকলাপসমূহৰ লগত জড়িত হৈ থকা এটা পৌৰাণিক দানৱৰ বিষয়ে আলোচনা কৰিম। So let's get started. এই পৌৰাণিক দানৱটো প্ৰথমবাৰৰ বাবে দেখা গৈছিল কনজাৰিং 2 মুভিখনত। তাৰ পিছত এনাবেল ক্ৰিয়েশ্যনতো এই দানৱটোক দেখা গৈছে। যিসকল লোকে এতিয়াও গম পোৱা নাই যে মই কাৰ কথা কৈ আছোঁ, তেন্তে মই তেওঁলোকক জনাই দিছোঁ যে এই দানৱটোৰ নাম হৈছে valak। এড আৰু লৰেইন বিশ্বৰ অতিকৈ ফেমাছ পেৰানৰ্মেল ৰিচাৰ্চাৰসমূহৰ ভিতৰত পৰে আৰু তেওঁলোকৰ ডকুমেণ্টসমূহৰ আধাৰত বহুতো ট্ৰু লাইফ ইনস্পায়াৰ্ড হৰৰ মুভি বনোৱা হৈ আহিছে, যেনে দ্য এমিটিভিলে হৰৰ, দ্য কনজাৰিং 1, দ্য কনজাৰিং 2 ইত্যাদি। কিন্তু বহু সময়ত দেখা যায় যে মুভিবোৰত দেখুওৱা কিছুমান তথ্য সঁচা নহয়, যিবোৰ নেকি সম্পূৰ্ণৰূপে কাল্পনিক। ঠিক সেইদৰে এড আৰু লৰেইনৰ কেছ ফাইলসমূহৰ লগত এই ভালকৰ কোনো সম্বন্ধ নাই। আৰু দ্য কনজাৰিং 2 মুভিখনত ভালকৰ চৰিত্ৰটো ৰখাটো সম্পূৰ্ণৰূপে কাল্পনিক আছিল। কিন্তু এইখিনিতে মই আপোনালোকক জনাই দিছোঁ যে ৱাৰেন্সৰ কেছ ফাইলসমূহত ভালকৰ সৈতে জড়িত এটা ৰিয়েল লাইফ কানেকশ্যন আছিল, যিটো নেকি মই ভিডিঅ'টোৰ শেষত জনাম। সো এইখিনিতে প্ৰশ্ন আহিল যে ভালক দৰাচলতে কোন, আৰু ভালকৰ এই চৰিত্ৰটোক দ্য কনজাৰিং 2ত কিয় ৰখা হৈছিল। মাইথলজি অনুসৰি ভালক নৰকত বাস কৰি থকা অসুৰ আৰু দানৱসমূহৰ প্ৰেছিডেণ্ট, আৰু তাৰ লগত 30টা ছয়তানী দানৱ সেনাবাহিনীৰ পাৱাৰ আছে। ইয়াৰ আচল ৰূপটো এটা সৰু ল'ৰাৰ নিচিনা, যাৰ পিছফালে দুখন পাখি আছে আৰু ই 2টা মূৰ থকা ড্ৰেগনৰ ওপৰত বহি থাকে। ইয়াৰ বাহন হৈছে ড্ৰেগন। ইয়াৰ ভিতৰত কিছুমান অতিকৈ ভয়াৱহ আৰু মাৰাত্মক ছয়তানী শক্তি আছে। লুকাই থকা খাজানা আৰু খাজানা থকা ঠাইৰ সন্ধান ভালকে দিব পাৰে, যাৰ ফলতেই নেকি বহুতো লোকে এতিয়াও মানে যে যদি আপুনি কেনেবাকৈ ভালকক মাতি আনিব পাৰে, তেন্তে সি আপোনাক কিছুমান লুকাই থকা খাজানাৰ সন্ধান দিব পাৰে। কিন্তু এই দানৱটোৱে মানুহক কেৱল তেতিয়াহে সহায় কৰে যেতিয়া নেকি তাক স্মৰণ কৰা মানুহজনৰ গাত অপাৰ শক্তি থাকে। যদি কোনোবাই তাক এনেই ঠাট্টাতে মাতিবলৈ চেষ্টা কৰে, তেন্তে ভালকে সেই ব্যক্তিজনৰ প্ৰাণ কাঢ়ি নিয়ে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে এই মাইথলজিকেল থিয়ৰিটোৰ ওপৰত বিশ্বাস কৰে, আৰু বহুতো লোকে এইটোও ভাবে যে ভালক কেৱল কাল্পনিক চৰিত্ৰ। আপোনালোকে কি ভাবে? দ্য কনজাৰিং 2 মুভিখনত আমি দেখিবলৈ পাইছোঁ যে দ্য এনফিল্ড পল্টাৰজিষ্ট, যিটো নেকি বিল উইকিন্সৰ আত্মা আছিল, তেওঁ দৰাচলতে কোনো বেয়া আত্মা নাছিল। ভালকে উচৰণি দিয়াৰ ফলতহে তেওঁ হকিন্স পৰিয়ালক আতংকিত কৰিছিল। কিন্তু এড আৰু লৰেইনে যেতিয়া এই কেছটো গভীৰভাৱে ইনভেষ্টিগেট কৰি আছিল, তেতিয়া তেওঁলোকে ভাবি লৈছিল যে এই গোটেইবোৰ ঘটনাবোৰৰ আঁৰত কেৱল এটাই আত্মা আছে, আৰু সেয়া হ'ল বিল উইকিন্সৰ আত্মা। কিন্তু বাস্তৱত এই গোটেই ভয়াৱহ ঘটনাবোৰৰ আঁৰত ভালকহে আছিল। লৰেইন যেতিয়া হকিন্স পৰিয়ালৰ ঘৰৰ বেছমেণ্টত ইনভেষ্টিগেট কৰিবলৈ গৈছিল, তেতিয়া তাত অলপ সময় পিছতে লৰেইনৰ পিছফালে ভালক আহি প্ৰকট হৈছিলহি, আৰু সি লৰেইনক বিভিন্ন প্ৰকাৰে আতংকিত কৰিবলৈ চেষ্টা কৰিছিল। আৰু ভালকে লৰেইনক তাৰ ভিজনত কিছুমান দৃশ্য দেখুৱাইছিল, য'ত নেকি লৰেইনৰ স্বামী এডৰ মৃত্যু হ'ব বুলি দেখুওৱা হৈছিল। এতিয়া প্ৰশ্ন আহিল যে ভালকে এনে কিয় কৰি আছিল। দৰাচলতে ভালকৰ হকিন্স পৰিয়ালটোৰ ওপৰত কোনো ধৰণৰ কুদৃষ্টি নাছিল, আৰু তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি কৰা ইচ্ছা নাছিল। কিন্তু সি এড আৰু লৰেইনৰ ক্ষতি কৰিবলৈ ইচ্ছুক হৈ আছিল। পেৰানৰ্মেল ইনভেষ্টিগেটৰ হোৱা হেতুকে এড আৰু লৰেইনে বিভিন্ন ধৰণৰ পেৰানৰ্মেল বস্তুৰ ওপৰত ইনভেষ্টিগেট কৰিছিল, আৰু বিভিন্ন ধৰণৰ ৰহস্যময় আৰু ভয়ানক পেৰানৰ্মেল এণ্টিটিসমূহক নিজৰ কণ্ট্ৰলত ৰাখিছিল। ছয়তানী ৰহস্যময় শক্তিসমূহক তাইৰ বাহিৰে অন্য কোনোবাই নিয়ন্ত্ৰণ কৰাটো ভালকে পচন্দ কৰা নাছিল, আৰু যাৰ ফলতেই ভালকে প্ৰথম অৱস্থাত ৱাৰেন্সক ভয় খুৱাইছিল আৰু পিছত তেওঁলোকৰ ওপৰত হামলা কৰি দিছিল। দ্য কনজাৰিং 2 মুভিখনত আমি ভালকৰ আন এটা ৰূপ দেখিবলৈ পাইছোঁ, যিটো নেকি দেখাত এটা ডাঙৰ ক্ৰুক মেনৰ নিচিনা আছিল, যিয়ে এডক মাৰিবলৈ চেষ্টা কৰিছিল। মুভিখনৰ ক্লাইমেক্স চিনটোত আমি দেখিবলৈ পাইছোঁ যে যেন তেওঁলোকৰ ঘৰৰ খিৰিকীৰ পৰা জঁপিয়াই ছুইচাইড কৰিবলৈ ওলাইছে, আৰু সময় থাকোঁতে এড আহি তাইক আত্মহত্যা কৰাৰ পৰা ৰক্ষা কৰে, আৰু ইপিনে লৰেইনে ভালকক কনফ্ৰণ্ট কৰি আকৌ নৰকলৈ পঠিয়াই দিয়ে। মই আপোনালোক সকলোকে আকৌ এবাৰ জনাই দিছোঁ যে ভালকৰ লগত জড়িত এই ঘটনাসমূহ বাস্তৱ জীৱনত এড আৰু লৰেইনৰ কেছ ফাইলসমূহৰ লগত কোনো সম্বন্ধ নাই। এইবোৰ কেৱল মাত্ৰ কল্পনাহে। সো এতিয়া প্ৰশ্ন আহিল যে ভালকৰ চৰিত্ৰটোক দ্য কনজাৰিং 2ত কিয় সোমোৱাই দিয়া হৈছিল। এই মুভিখনৰ ডাইৰেক্টৰ জেমছ ৱানে এক ইণ্টাৰভিউত কৈছিল যে মুভিখনৰ প্লটটো সিমান ষ্ট্ৰং নাছিল, আৰু সি মুভিখনক আৰু অধিক ইণ্টাৰেষ্টিং কৰিবৰ বাবে অন্য কিবা বেলেগ উপায় বিচাৰি আছিল।
সেইকাৰণে সি লৰেইনৰ লগত লগ হৈ ভালকৰ চৰিত্ৰটো মুভিখনত সোমাবলৈ চেষ্টা কৰিলে যাতে মুভিখনৰ কাহিনীটো টুইষ্ট আহে আৰু প্লটটো বেছি ইণ্টাৰেষ্টিং হৈ যায়। আৰু সঁচাকৈ ক'বলৈ গ'লে ভালকৰ চৰিত্ৰটো মুভিত ইনক্লুড কৰাৰ বাবে মুভিখন এখন অতিকৈ ছাকচেছফুল মুভি স্বৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল। এনাবেল ক্ৰিয়েশ্যন মুভিখনতো আমি ভালকক দেখিবলৈ পাইছোঁ, যেতিয়া চিষ্টাৰ শ্বেৰলিয়ে মিছ মুলিনছক তাইৰ ৰোমানিয়াৰ ফটোগ্ৰাফ কেইখনমান দেখুৱাই আছিল, য'ত তাই সিদিনা 3জনী নানৰ লগত আছিল। আৰু ফটোখনৰ বেকগ্ৰাউণ্ডত আমি দেখিবলৈ পাইছিলোঁ যে ভালক থিয় হৈ আছে। মিছ মুলিনছে যেতিয়া চিষ্টাৰ শ্বেৰলিক সুধিছিল যে তেওঁলোকৰ পিছত সেইগৰাকী 4th নম্বৰ নানজনী কোন, তেতিয়া তাইৰ উত্তৰ চিষ্টাৰ শ্বেৰলিৰ ওচৰত নাছিল। মুভিখনৰ পষ্ট ক্ৰেডিট চিনত আমি ভালকক আকৌ এবাৰ দেখিবলৈ পালোঁ, যেতিয়া তাই কেণ্ডেল লাইটৰ পোহৰত ৰোমানিয়াৰ কাৰ্টা মনেষ্টাৰী হলত ফুৰি আছিল। ডাইৰেক্টৰ জেমছ ৱানে এই গোটেইকেইখন মুভিকেই একেখন ঠাইতে আনিবলৈ চেষ্টা কৰি আছে আৰু গোটেইকেইখন মুভিয়ে ইখনে সিখনৰ লগত ইণ্টাৰলিংক কৰিবলৈও চেষ্টা কৰিছে, যাতে আমি দৰ্শকে এই মুভিসমূহ দেখি আৰু অধিক ৰোমাঞ্চিত হওঁ। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক কৈছিলোঁ যে মই আপোনালোকক ভিডিঅ'টোৰ অন্তত এটা ফেক্টৰ বিষয়ে জনাম, যিটো এনেকৈ ভালকক ৱাৰেন্সৰ বাস্তৱ জীৱনৰ লগত অলপ হ'লেও কানেক্ট কৰে। দৰাচলতে যেতিয়া কনজাৰিং 2 মুভিখনৰ স্ক্ৰিপ্ট সম্পূৰ্ণ হৈ গৈছিল, তেতিয়া ডাইৰেক্টৰ জেমছ ৱানে ভাবি পোৱা নাছিল যে ভালকৰ চৰিত্ৰটোক কেনেধৰণৰ ৰূপত মুভিখনত ইন্ট্ৰডিউচ কৰোৱা যাব। তেতিয়া লৰেইন ৱাৰেনে কৈছিল যে বহু বছৰ আগতে ৰিয়েল লাইফত তাই এটা ভিজন দেখা পাইছিল, য'ত নেকি এজন ৰহস্যময় মানুহ হুডিৰ নিচিনা কাপোৰ পিন্ধি তাইৰ ওচৰত আহিছিল আৰু সি লৰেইনক শয়তানী শক্তিসমূহৰ পৰা দূৰত থাকিবলৈ আৰু এই শক্তিসমূহৰ লগত ইনভলভ হোৱাৰ পৰা বিৰত থাকিবলৈ কৈছিল। সেই মানুহজনৰ সাজপাৰসমূহ বহু পৰিমাণে এগৰাকী নানৰ নিচিনা আছিল। এই কথাখিনি শুনাৰ পিছৰে পৰাই ডাইৰেক্টৰ জেমছ ৱানে লৰেইনৰ লগত লগ হৈ ভালকৰ চৰিত্ৰটোক এটা নানৰ ৰূপ দি দিলে।